এই সরকারটো হল আমার বিটিসির খেতিয়কসকলৰ বিৰোধী সরকার। এই সরকারটো হল বিটিসির কন্ট্রাক্টরসকলৰ বিৰোধী সরকার। এই সরকারটো হল আমার বিরোধী সরকার, বিটিসিবাসীর বিরোধী সরকার। ইয়ার কারণে আমার সরকার আমি আনিব লাগিব। আৰু যি দিনৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ শাসন কৰা নাই, প্ৰমোদ বড়োৱে শাসন কৰিছে, তাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰত তেওঁলোকে ডিপ্ৰাইভ হৈ আছে। আপোনালোকে জানে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ যি সময়ত শাসন চলি আছিলে, যিসকলে বিটিচি বাকী PhD এডমিশ্যন পালে ছাৰে স্কলাৰশ্বিপ দিছিলে। প্ৰমোদ বড়ো চিফ হোৱাৰ পাছত বিটিচি অঞ্চলত যিমান PhD MPhil পাইছে তেওঁলোকে ডিপ্ৰাইভ, ওৱান টাইম স্কলাৰশ্বিপ পোৱা নাই। আপোনালোকে ভাবিব পাৰে ছ'চিয়েল মিডিয়াত যে UPPL বিৰাট ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰিছে, কিন্তু আজি BTC অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে BPF দলত যোগদান কৰি আছে। হৈ পাৰৰ পৰা এই পাৰ ছাত্ৰ ছাত্ৰী ইউথসকলে BPF দলত যোগদান কৰিবলৈ তেওঁলোকে আলোচনা কৰি আছে। কাৰণ কি, এই চৰকাৰটো হ'ল ছাত্ৰ ছাত্ৰী বিৰোধী চৰকাৰ। সন্মানীয় হাগ্ৰামা ছাৰে শাসন কৰাৰ টাইমত তেওঁলোকে যিসকলে UPSCত পাছ হয় ওৱান টাইমৰ কাৰণে তেওঁলোকক 3 লাখ স্কলাৰশ্বিপ দিয়ে। এই বছৰ যিসকলে UPSC পাছ হৈছে বা আসাম পাব্লিক সাৰ্ভিস কমিশন পাছ হৈছে তেওঁলোকে ইয়াৰ পৰা ওৱান টাইম স্কলাৰশ্বিপ পোৱা নাই। ছাৰে যেতিয়া শাসন কৰিছিলে BTC অঞ্চলত যিসকলে ষ্টেণ্ড কৰে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত ছাৰে 2 লাখকৈ ওৱান টাইম স্কলাৰশ্বিপ দিছিলে। কপাল বেয়া, BTC অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে যিসকলে এই প্ৰমোদ বড়ো শাসনত ষ্টেণ্ড কৰিছে এই ছাত্ৰ ছাত্ৰীয়ে 2 লাখ টকা পইচা পোৱা নাই। ছাৰৰ সময়ত BPF যেতিয়া চৰকাৰ আছিল, যি ছাত্ৰ ছাত্ৰীয়ে MBBSৰ কাৰণে মেডিকেলৰ কাৰণে সিট পায়, IIT NIT সিট পায়, ছাৰে স্কলাৰশ্বিপ দিছিলে। এই কপাল বেয়া BTC অঞ্চলত UPPL শাসন কৰাৰ পাছত BTC অঞ্চলৰ পৰা কোনোবা যদি মেডিকেলত এডমিশ্যন পাইছে, NIT বা IITত এডমিশ্যন পাইছে, তেওঁলোকে এই 3 লাখ পইচাৰ পৰা তেওঁলোকে দূৰত থাকিলে। কপাল বেয়া। সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমাৰ ভৱিষ্যত চিন্তা কৰা BPF দলে আৰু পুনৰ আহিব লাগে বুলি বিভিন্ন শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে BPF দলত যোগদান কৰিছে। ছাৰৰ আগত দিল্লীত UPSCৰ কাৰণে খাম্ফা বৰগিয়াৰী ছাৰে পঠাই দিছিলে, কিন্তু এডভাৰটাইজ কৰা নাই। এই UPPL চৰকাৰ হ'ল এডভাৰটাইজ চৰকাৰ। তেওঁলোকে কামটো কম কৰে, বিৰাট দেখায়। সেইকাৰণে এই এডভাৰটাইজ চৰকাৰ আমাক নালাগে। আমাক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত চিন্তা কৰা আমাক BPF চৰকাৰ লাগে। সেইকাৰণে আমিও একচুট থাকি কিনে প্ৰমোদ বড়োৰ ওচৰত যোৱা নাই। কাৰণ আমি জানো প্ৰমোদ বড়োৱে হিংসাৰ ৰাজনীতি কৰি আছে। প্ৰমোদ বড়োৱে হিংসাৰ ৰাজনীতি কৰি আছে আৰু হীৰা চৰণীয়া তেওঁ হিংসাৰ ৰাজনীতি কৰি আছে। হীৰা চৰণীয়াই বড়ো জনগোষ্ঠীক বেয়া পায়, বড়ো জনগোষ্ঠীৰ ভাল হোৱাটো হীৰা চৰণীয়াই বেয়া পায়। হীৰা চৰণীয়াই সদায় হিংসা আৰু গিৰহুনা ৰাজনীতি কৰে। চেম প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নতি হোৱাটো নিবিচাৰে। প্ৰমোদ বড়ো বিভিন্ন জাতি জনগোষ্ঠী হিংসা কৰে। সেইকাৰণে এই বড়োলেণ্ড ভূমিটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ ভূমি, এই ভূমিটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ভূমি। ইয়াত কেতিয়াও হিংসা আৰু গৃহণা ৰাজনীতিক নচলিব। ইয়াত সদায় মৰম দাদা ভাই শ্ৰেণ ৰাজনীতিক চলিব। সেইকাৰণে আমি দাদা ভাই হিচাপে BTC বাকীক হাগ্ৰামা মহিলাৰী ছাৰক লাগে, BTCক BPFক লাগে। কাৰণ যি চৰকাৰে খেতিয়কসকলক চিন্তা কৰে এই চৰকাৰে আমাক লাগে। যিসকলে BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কথাটো চিন্তা কৰে। যে ব্যক্তিয়ে BTC অঞ্চলত ভোট দিলে, সন্মানীয় হাগ্ৰামা ছাৰে ভোট দিলে, BTC অঞ্চলত 10টা সাব ডিভিজন দিছে, বিভিন্ন অফিচ দিছে, বেলেগ বেলেগ ভাৰতৰ ঠাইত বড়োলেণ্ড গেষ্ট হাউচ দিছে। UPPL কি দিছে? প্ৰমোদ বড়োৱে কি দিছে? প্ৰমোদ বড়ো অকল লুটিব আহিছে। তেখেতে লুটিব আহিছে, লুটিলে তেখেতে। সেইকাৰণে লুটা মানুহ আমাক নালাগে, দিয়া মানুহ আমাক লাগে। সেইকাৰণে আমিও নতুন প্ৰজন্ম এপচু কৰিছিলোঁ, প্ৰমোদ বড়োৰ লগত একেলগে কৰিছিলোঁ, কিন্তু তেওঁ ব্যক্তিৰ দ্বাৰা এই অঞ্চলটো ডেভেলপ নহয়। এই প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয়, প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কেতিয়াও উন্নতি নহয়। সেইকাৰণে আমিও সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত আহিছে আৰু সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ চিন্তাধাৰাৰে BTC উন্নতি হৈছে আৰু হ'ব। সেইকাৰণে আগন্তুক ইলেকশ্যনত আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কথাটো চিন্তা কৰি অঞ্চলত যাতে দায়িত্ব লয় আৰু উন্নতি হ'ব লাগে।
শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে সমান মৰ্যাদা পাব লাগে আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ চৰকাৰ বুলি সেইকাৰণে আমি আহিছোঁ আমাৰ ভৱিষ্যতটো নিজৰ নিজৰ হাতত মানে নিজৰ নিজৰ আঙুলিত নিৰ্ভৰ হ'ব সেইকাৰণে যেতিয়া সময় আহে চিন্তাধাৰা কৰি কিনে ভাল যাতে ডিচিশ্যন লয় আৰু কোনো ভাবিব নালাগে BPF দলত ময়ো নতুনকৈ আহিছোঁ কিন্তু মোক আমাক কামাল আজাদ আমাক জিতেন আমাক BPF বিৰাট সন্মান দিছে কাম কৰিবলৈ সুবিধা দিছে UPPL এনেকুৱা নাপাব বেলেগ দলত এনেকুৱা নাপাব সেইকাৰণে যিসকলে ব্যক্তিয়ে মাইনগণ্য ব্যক্তি আজি যোগদান হ'ব আপোনালোকে সমান মৰ্যাদা পাব ইয়াত নতুন পুৰণা একো বুলি নাই এই BPF দলটো হাগ্ৰামা মহিলাৰ ছাৰৰ ঘৰৰ পৰিয়াল নিচিনা সেইকাৰণে আমি সমান মৰ্যাদা সমান সন্মান BPF দলত নতুন পুৰণা নাই বেলেগ দলত নতুন পুৰণা থাকিব যিসকলে আজি যোগদান হ'ব আপোনালোকে মনৰ অকণমানো ডাউট কৰিব নালাগে আমি সমাজৰ কাৰণে কাম কৰিম BTC উন্নতিৰ কাৰণে কাম কৰিম হাজাৰ হাজাৰ বছৰ ইয়াত ভালকৈ জীয়াই থাকিম দাদা ভাই হিচাপে কাম কৰিম এই হিংসা আৰু গৃহণা কৰা ৰাজনীতিক প্ৰমোদ বড়ো আৰু হীৰা চৰণীয়াক আমি BTCৰ পৰা উখালি পেলাব লাগিব তেনেহ'লে ইয়াত BTCত শান্তি প্ৰতিষ্ঠা হ'ব উন্নতি প্ৰতিষ্ঠা হ'ব